উইলমা ৰুডল্ফ এগৰাকী নাৰীৰ পৰা বহুত শিক্ষা ল'বলগীয়া আছে। গুগলত মাৰি চালে গম পাব তাই আচলতে প্ৰকৃত এটা হয় কি। উইলমা ৰুডল্ফ যিগৰাকী মহিলাৰ সৰুতে দুখন ভৰি পংগু আছিল, পংগুত আক্ৰান্ত হোৱাৰ কাৰণে তাই খোজ কঢ়াৰ সম্ভাৱনা একেবাৰে নাইকিয়া হৈ গৈছিল। ডক্টৰে কৈছিল উইলমা ইউ কান ৱাক, ইউ কান ডু, তুমি জীৱনত আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰা। উইলমাই মনতে কৈছিল আই কেন ডু, এদিন মই খোজ কঢ়াটোতো দূৰৰ কথা, এদিন মই দৌৰিম। মনত সপোন পুহি ৰাখিছিল তাই অলিম্পিকত ভাগ ল'ব আৰু গ'ল্ড মেডেল আনিব। আৰু সঁচাকৈ সেই সপোনটোৰ বাস্তৱত ৰূপায়িত হৈছিল একমাত্ৰ তেওঁৰ নিজৰ প্ৰতি থকা আত্মবিশ্বাসৰ কাৰণে, তেওঁৰ উইল পাৱাৰৰ কাৰণে, তেওঁৰ পজিটিভ মাইণ্ডছেটৰ কাৰণে। 1960 চনৰ অলিম্পিক খেলত শ্ৰেষ্ঠ দৌৰ বীৰাংগনা হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। খেল জগতত এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছিল। তাই কৈছে যিজন ব্যক্তিয়ে দুৰ্যোগক সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰে, সমস্যা সমাধানলৈ ৰূপান্তৰিত কৰিব পাৰে, যিকোনো পৰিস্থিতিৰ লগত যুঁজিব পাৰে, সেইজন ব্যক্তিয়ে পৃথিৱীত জীৱনত সফলতা লাভ কৰিব পাৰে। মনৰ জয় হৈছে প্ৰকৃত জয় আৰু মনৰ পৰাজয় হৈছে প্ৰকৃত পৰাজয়। আপুনি